মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি 1,10,000 ল'ৰা ছোৱালী আবেদন কৰিছিলে। আজি আমি স্কিমটো আৰম্ভ কৰিছোঁ। 1,10,000 ল'ৰা ছোৱালীৰ ভিতৰত 1,00,000 ল'ৰা ছোৱালীক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমত এইবাৰ আমি জড়িত কৰিব খুজিছোঁ। অহা বছৰ আমি আৰু 1,00,000 ল'ৰা ছোৱালীক এই আঁচনিৰ লগত জড়িত কৰিব খুজিছোঁ। এতিয়া বহুত সময়ত বিশেষকৈ যোৱাবাৰ আমাৰ এটা অভিজ্ঞতা হৈছিলে যে টকা যেতিয়া আমি দিওঁ উইদাউট ট্ৰেইনিং আৰু উইদাউট মেণ্টৰিং সাধাৰণতে টকাৰ অপব্যৱহাৰ হয়। এইবাৰ আমি প্ৰতি 100জন ল'ৰাৰ বিপৰীতে we are going to appoint a mentor. স্বাভাৱিকভাৱে যেতিয়া উদ্যোগীৰ বাবে এটা ইকোসিস্টেম নিৰ্মাণ কৰা হয় উদ্যোগীসকল আকৰ্ষিত হয়। আমি নবীনতম উদ্যোগীসকলক আকৰ্ষণ কৰাৰ বাবে আমি ৰাজ্যত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি আৰম্ভ কৰিছিলোঁ। এই আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত আমি বিভিন্ন উদ্যোগী প্ৰফেশ্যনেল যিসকলে ডিগ্ৰী পাছ কৰিছে, কৃষিত স্নাতক হৈছে, পশুপালনত স্নাতক হৈছে, মীন স্নাতক হৈছে, MBBS পাছ কৰিছে, BDS পাছ কৰিছে, এই যুৱকসকলৰ বাবে আমি এটা চৰকাৰৰ পৰা এখন আঁচনি হাতত লৈছিলোঁ। সেইটো হৈছে সুদমুক্ত চৰকাৰী ঋণ আৰু অনুদান। এই আঁচনিৰ অধীনত এজন প্ৰফেশ্যনেল ডিগ্ৰী থকা যুৱকক ৰাজ্য চৰকাৰে আপ টু 5 লাখ ৰুপিজ 5 লাখ টকালৈকে আমি তেওঁলোকক এটা গ্ৰাণ্ট দিম। তাৰে 2.5 লাখ টকা চৰকাৰক উভতাই দিব লাগিব আৰু 2.5 লাখ টকা ৰাজ সাহায্য হ'ব। আৰু 2.5 লাখ টকা আমাক যি উভতাই দিব লাগিব that will be returned without interest and after a moratorium period of 5 years. অৰ্থাৎ মই আজি 5 লাখ টকা পালোঁ, প্ৰথম কিস্তিত আমি 2.5 লাখ টকা লাভ কৰিলোঁ। 2.5 লাখ টকাৰ ইউটিলাইজেশ্যনৰ পিছত আমি আৰু 2.5 লাখ টকা পাম। 2.5 লাখ টকা উভতাই দিব নালাগে। 2.5 লাখ টকা আমি উভতাই দিম উইদাউট ইণ্টাৰেষ্ট আফটাৰ 5 years of moratorium. ঠিক তেনেকে যোন প্ৰফেশ্যনেল ডিগ্ৰী নাই কিন্তু ব্যৱসায় কৰাৰ ইচ্ছা আছে, গাঁৱত কাম কৰি আছে, বিভিন্ন সৰু সৰু ব্যৱসায় আছে, দোকান আছে, পোহাৰ আছে, they need capital infusion. এই কেপিটেল ইনফিউজনৰ কাৰণে তেখেতসকলক আমি 2 লাখ টকাৰ এটা পেকেজ আমি নিৰ্মাণ কৰিছোঁ, আউট অফ হুইচ 1 লাখ টকা চৰকাৰক উভতাই দিব নালাগে আৰু 1 লাখ টকা আফটাৰ 5 years of moratorium next 5 years in equal installment ঘূৰাই দিব। তাৰমানে it's a very খুব বেছি 5 বছৰ একোৱে ঘূৰাই দিব নালাগে। তাৰ পিছত মাহত 2,000-3,000 টকাকৈ ঘূৰাই দিলে that amount will be adjusted. এতিয়া বহুত সময়ত বিশেষকৈ যোৱাবাৰ আমাৰ এটা অভিজ্ঞতা হৈছিলে যে টকা যেতিয়া আমি দিওঁ উইদাউট ট্ৰেইনিং আৰু উইদাউট মেণ্টৰিং সাধাৰণতে টকাৰ অপব্যৱহাৰ হয়। এইবাৰ আমি প্ৰতি 100জন ল'ৰাৰ বিপৰীতে we are going to appoint a mentor. চিফ মিনিষ্টাৰ ফেলোশ্বিপ প্ৰগ্ৰাম এটা আৰম্ভ কৰিছোঁ। They will mentor 100 entrepreneurs. আৰু আমি কি মেণ্টৰিং কৰিম? আমি ইমানেই মেণ্টৰিং কৰিম যাতে তেওঁলোকে তেওঁলোকৰ টকাৰ সৎব্যৱহাৰৰ জৰিয়তে they become eligible for মুদ্ৰা লোন। যেতিয়া 2 লাখ টকা দি আমি এণ্টাৰপ্ৰেনিয়ৰশ্বিপ এটা আৰম্ভ কৰিম আৰু কনষ্টেণ্ট মেণ্টৰিঙৰ জৰিয়তে আমি 6 মাহ এবছৰৰ ভিতৰত
কাৰণ এতিয়া আমি যেটো টকা পাইছো ইট হ্যাজ নো ৰিলেশন উইথ বেংক গতিকে বেংকৰ সিভিল স্কোৰৰো কথা নাই একো কথা নাই ইট উইল গো ডাইৰেক্টলি এজ এ ডিবিটি বাট আমি বিচাৰো যে আলটিমেটলি বেংক ইনক্লুশন নহলে ফাইনান্সিয়েল ইনক্লুশন নহলে এন্টাৰপ্ৰেনিয়ৰ এজন গ্ৰো কৰিব নোৱাৰে সো আমি তেওঁলোকক বিভিন্ন ধৰণৰ মেন্টৰিং শিপৰ জৰিয়তে এবছৰৰ ভিতৰত আমি তেওঁলোকক কোৱালিফাই কৰোৱাব খুজিছো ফৰ মুদ্ৰা লোন মই অলৰেডি বেংকৰ লগতো কথা পাতি আছো যাতে বেংক গিভছ স্পেশাল প্ৰিভিলেজ to the entrepreneurs of Chief Minister Atmanirbharshil Assam Asani so that they get a special window. Tar babeo ami bankor logot kotha patisu 1,10,000 lora choli abedon korisile aji ami scheme to arambho korisu jate it become a continuous scheme aru election or model code of conduct e অসুবিধা নকৰে ইন্টাৰভিউ চলি থাকিব পাৰে সিলেকশন হ'ব পাৰে নহলে আমি 1.5 মাহ পিছুৱাই যাব লাগিব আৰু আজি আমি অসমৰ 1,10,000 লৰা ছোৱালীৰ ভিতৰত 1,00,000 লৰা ছোৱালী মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমত এইবাৰ আমি জড়িত কৰিব খুজিছো অহা বছৰ আমি আৰু 1,00,000 লৰা ছোৱালী এই আঁচনিৰ লগত জড়িত কৰিব খুজিছো অসমত যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ কাৰণে ইমান দীঘলীয়াকৈ আৰু খুব বিজ্ঞানসন্মতভাৱে চিন্তা কৰাৰ কোনো আন আঁচনি আমাৰ হাতত আজিলৈকে নাছিলে দিস ইজ দ্য ফাৰ্ষ্ট ইভাৰ প্ৰগ্ৰাম ফৰ ইউথ এম্পাৱাৰমেণ্ট আমি সৰকাৰি চাকৰি দিছো আত্মনিৰ্ভৰ অসম আঁচনি আনিছো আৰু মই বিশ্বাস কৰো যে আমাৰ যদি কনসেন্ট্ৰেটেড এফৰ্ট থাকে 12 লাখ অসমত নিবনুৱা আছে